রবে গরুতা দেবা গোবিন্দ হাতে শঙ্খ চক্ৰ গদে বনমালা বিভু हरि राम प्रवेशर गीत राग हिंदुरा एक ताल
ময়েই ওমকাৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ ময়েই গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ ময়েই স্ৰষ্টা এই পৃথিৱীত যেতিয়াই অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আখৰিক শক্তিসমূহ বিনাশ কৰি ধৰ্ম সংস্থাপনৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। এইবাৰ মই উত্তান ৰাজক ভক্তি পৰীক্ষা কৰিম আৰু তেওঁৰ পুত্ৰ ধ্ৰুৱক হৰিৰ ভক্তিৰ প্ৰতি আকৰ্ষিত কৰাব লাগিব। যাওঁ মই বালক দয়ালৰ ৰূপ ধৰি ধ্ৰুৱৰ লগতেই থাকোঁগৈ। নারায়ণ নারায়ণ নারায়ণ। দেৱৰ্ষি নাৰদ দেখোন আজিনো কি দেখিলোঁ? ইমান চিন্তামগ্ন হোৱাৰ কাৰণ কি? বিষ্ণু ভক্তৰ জানো চিন্তা থাকি দেৱৰ্ষি? নিশ্চয় নিশ্চয় প্ৰভু, বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল। স্বয়ং বিষ্ণু যে কৰ্তব্য পাহৰি গৈছে সেই বিষয়ে চিন্তা কৰিব লগাত পৰিছো মই। কৰ্তব্য? কি কৰ্তব্য পাহৰিছো দেৱৰ্ষি? চালনা। ভীষণ চালনা কিয় কৰিছা হে মধুসূদন? আপোনাৰ কৰ্তব্য তেন্তে মইহে ঘূৰাই দিব লাগে। নিশ্চয়, নহ'লেনো দেৱৰ্ষি নাৰদ নামৰ সাৰ্থকতা ক'ত? সঁচা সঁচা জনাৰ্দন, নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন সাৰ্থকে। হে প্ৰভু, তব নাভি পদ্মৰ পৰা ব্ৰহ্মা সৃষ্টি হ'ল, প্ৰজাপতি প্ৰজা সৃষ্টি কৰিলে, প্ৰজা যেনিবা তিনিও লোকত উপচি পৰে, প্ৰজাপতিৰ কৰ্তব্য জানো সিমানতে শেষ? এই সৃষ্টিৰ প্ৰজাসকলৰ বাবে দি
সুগম পথ দিব নালাগিব জানো দয়াময়? দেৱঋষি, যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱঋষিয়ে তলৈকত বীণ বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰ লাভ কি? চলনাকাৰী চলনাকাৰী নিশ্চয় চালনাত পাৰ্গত। আৰু এই কথাষাৰ মই কিন্তু আগতেই জানিব লাগিছিল। কিন্তু হে জনাৰ্দন, সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিকণ মোৰ একেবাৰে অভাৱ। এই সমগ্ৰ সৃষ্টি চলিছে মাত্ৰ আপোনাৰ এটি ইংগিতত, আৰু সেই ইংগিতৰ শিক্ষাখন দিলেহে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰো নে কি কোৱা প্ৰভু? দেৱ মহৰ্ষিয়ে কি কৈছে মই হলে একোৱেই বুজিব পৰা নাই। নাৰায়ণ বুজিব পৰা নাই। হে প্ৰভু, এই জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন। এই নিদৰ্শনক লৈ ভৱিষ্যত যাতে মানৱ সমাজে মুক্তিৰ পথটি বিচাৰি উলিয়াব পাৰে, সেই বিষয়ে চিন্তা নকৰে জানো প্ৰভু? নিশ্চয় কৰিছোঁ দেৱঋষি। সেয়েহে ভক্তৰ ৰক্ষাৰ্থে যুগে যুগে মই হওঁ অৱতাৰ। নাৰায়ণ নাৰায়ণ। প্ৰভু, মনুপুত্ৰ প্ৰিয়ব্ৰতে নিবিড় অৰণ্যলৈ গ'ল হৰি আৰাধনাৰ হেতু। ৰজা হ'ল উত্তানবাৰ অৰ্থাৎ প্ৰিয়ব্ৰতৰ ভাতৃ। এই সংসাৰৰ মায়াজালত বান্ধ খাই আপোনাক জানো বঞ্চনা কৰিব নোৱাৰি জনাৰ্দন? দেৱঋষি, সেই বিষয়ে এটি যুগুত ব্যৱস্থা আপুনি নিজেই কৰক। উত্তান ৰজাৰ পত্নী সুনীতি বিষ্ণু ভক্তা, কিন্তু সুৰুচিৰ মন্থনত পৰি বিষ্ণু ভক্ত ৰজায়ো নিজৰ প্ৰকৃত পথ পাহৰি গৈছে। আৰু দেৱঋষিয়ে তলৈকত আনন্দেৰে কাল কটাইছে। অদ্ভুত কথাহে। সঁচা জনাৰ্দন, আপোনাৰ কথাৰ প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ মই একেবাৰে অপাৰগে। কিন্তু হে জনাৰ্দন, এটা কথা জানিও নজনাৰ ভাও ধৰি আপুনি মোক মিছাতেই দোষাৰোপ কৰি আছে। ৰূপে কোনে মনোৰম সেই পঞ্চবয়সী বালক ধ্ৰুৱই মাতৃ স্নেহৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আৰু এই সুনীতিৰ মনত যে মহান দুখ। মোৰ বোধেৰে এই ধ্ৰুৱৰ জৰিয়তে এটি সুগম পথ দিব পাৰিলে উচিত নহ'বনে প্ৰভু? সেয়েহে কৈছোঁ দেৱঋষি, সকলোবিলাক জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱঋষিৰ পক্ষে জানো উচিত হৈছে? কিন্তু প্ৰভু এটা কথা জানিও পঞ্চবৈকে বালক ধ্ৰুৱই নাৰায়ণ নাৰায়ণ হৰি আৰাধনাৰ পথে বিচলিত হয়, তেতে বুজিল প্ৰভু। আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী গুৰুতৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। যোৱা দেৱঋষি, যোৱা তুমি এতিয়া নিজ কৰ্তব্যৰ হেতু, আৰু আমিও যাওঁ আপোন কৰ্তব্যৰ বাবে। ভাল প্ৰভু, ডাকে তেন্তে এতিয়া বিদায়হে মাগিছো। ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ উদিৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ তোমার শরণ এ সেৱাৰ গোবিন্দ
নাজানো একো উপায় যিমতে সেৱাটো ৰহিব কৰোণা এ কৰিতে এশৰে যোৱা এ কৰিতে এশৰে যোৱা তোমার